বিশেষকৈ তামুলপুৰ জিলাৰ এগৰাকী কিশোৰীক 14 বছৰীয়া এগৰাকী কিশোৰীক শাহজাহান আলী নামৰ এগৰাকী যুৱকে এগৰাকী বিবাহিত যুৱক বুলি ক'ব লাগিব। সেই বিবাহিত যুৱকজন ঠিক আপোনাৰ নগাঁও জিলাৰ বৰপেটাৰ। সেই যুৱকজনে বিভিন্ন প্ৰলোভন তথা ফুচুলাই লগতে ব্লেকমেইলিং বুলি ক'ব লাগিব, তেনেধৰণে বিভিন্ন ভয় ভাবুকি তথা প্ৰলোভন দি ফালে ঠিক অপহৰণ কৰি তাক তেনেকৈ লৈ গৈছিলে। কিডনেপিং বুলি ক'ব লাগিব বিষয়টো। লৈ যোৱাৰ পিছত আমি গোৰ্খা ছাত্ৰ সন্থাৰ লগতে পৰিয়াল পক্ষই আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীয়ে ঠিক তামুলপুৰ আৰক্ষী তথা নাগৰিজুলি যি আউটপোষ্টৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিত বড়ো ডাঙৰীয়াৰ নেতৃত্বত জোৰদাৰ তদন্ত চলাই আজি এই আসামীজনক ইয়াত তামুলপুৰ সদৰ আৰক্ষী থানাত লৈ অহা হৈছে। আৰু আমি এয়াই দাবী জনাওঁ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতি তথা পূব দফিলি আঞ্চলিক সমিতিৰ তৰফৰ পৰা যিজন কালপ্ৰিটে যি নাবালিকা 14 বছৰীয়া কিশোৰীজনক তেনেধৰণে লৈ যি দুষ্কাৰ্য সংঘটিত কৰিলে, সেইজনক সঠিক তদন্ত কৰি আইনীভাৱে কঠোৰতকৈ কঠোৰতম শাস্তি বিহিবলৈ আমি গোৰ্খা ছাত্ৰ সন্থাৰ পৰা অনুৰোধ জনাই।